নমস্কাৰ মৃণালজিৎ ব্লগছৰ আজিৰ এই 16তম দিনটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ বন্ধুসকল আপোনালোকে ইতিমধ্যে গম পাইছিলে যে মই ভিয়েটনামৰ পৰা লাওছ হৈ কম্বোডিয়া হৈ আজি যোৱা নিশা আহি মই থাইলেণ্ডত উপস্থিত হৈছিলোহি আৰু থাইলেণ্ডৰ এয়া হৈছে ৰাজধানী বেংকক চহৰ আৰু ইয়াৰ পৰাই মই আজি যাত্ৰা আৰম্ভ কৰিবলৈ ওলাইছোঁ ইতিমধ্যে মই হোটেলৰ পৰা ওলাই আহিলোঁ আৰু ওলাই আহি এতিয়া ইয়াত যিখিনি এক্সপ্ল'ৰ কৰিবলগীয়া আছে সেইখিনিসমূহ ঠাই এক্সপ্ল'ৰ কৰিবলৈ ওলাই যাম ইয়াতে বিশেষকৈ উল্লেখযোগ্য কেইটামান চাবলগীয়া মন্দিৰ আছে তাৰ উপৰিও ইয়াতে এনেকুৱা এটা টাৱাৰ বিল্ডিং টাৱাৰ এটা আছে য'ৰ পৰা গোটেই বেংকক চহৰৰ 360 ভিউ এটা পাব পাৰি গতিকে এতিয়া বাজিল 10 বাজিল গতিকে এইখিনি সময়ৰ ভিতৰত মই কেনেদৰে কিমানখিনি এক্সপ্ল'ৰ কৰিব পাৰোঁ আৰু আপোনালোকক দেখুৱাই লৈ যাব পাৰোঁ সেয়া চেষ্টা কৰিম গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিব তেনেহ'লে আহকচোন আজিৰ এই 16 নম্বৰ দিনটোৰ তথা বেংককৰ দ্বিতীয় দিনটোৰ ভিডিঅ'টি আৰম্ভ কৰোঁ অৱশেষত এই গাড়ীখন ভাড়ালৈ ল'লোঁ যিহেতু মই বাইক ৰেণ্ট কৰিলে যিমানখিনি এতিয়া 300 বাটত গোটেইখিনি প্ৰায় 3টা টেম্পল দেখাব তাৰপিছত মোক যিখন ফ্লটিং মাৰ্কেট আছে তালৈকে ড্ৰপ কৰি দিব আৰু তাৰ পৰা মই সেইখিনি আৰু এটা পইণ্ট থাকিব যিটো শ্বপিং মল আছে ওপৰৰ পৰা গোটেই 360 ভিউ দেখিব পাৰি তাৰ পৰা মই ওচৰতে পাম গতিকে এইখিনি মই গোটেই টোটেল 300 বাট অৰ্থাৎ ভাৰতীয় পইচাত প্ৰায় 600 টকাত বন্দোবস্ত কৰি ল'লোঁ আৰু সময় ল'ব যিহেতু মন্দিৰত তেওঁ যাই মোক ৰখি থাকিব প্ৰায় 2 পৰা 3 ঘণ্টা ল'ব এইখন হৈছে এয়া গাড়ী এই এওঁক লৈ পেলাই এতিয়া গৈ আছোঁ এই 3টা টেম্পল চাবলৈকে আৰু তাৰপিছত মোক নমাই দিব যি ফ্লটিং মাৰ্কেট তাতে গতিকে লগ পাই আছোঁ এতিয়া মোৰ তাত যিহেতু ডলাৰ আছিলে ইয়াতে এক্সচেঞ্জ কৰিছোঁ ডলাৰৰ ৰেটটো পাৰ ডলাৰ 36 ইয়াতে দিছে 36 থাই বাট 36 থাই বাট অৰ্থাৎ প্ৰায় ভাৰতীয় মুদ্ৰাত প্ৰায় 75 টকামান হ'ব মই হিচাপ কৰি চালোঁ 200 যি ডলাৰ এক্সচেঞ্জ কৰিলোঁ ভাৰতীয় মুদ্ৰাত মোৰ প্ৰায় 200মান টকা কম পালোঁ যে নহওক এতিয়া 200 ডলাৰৰ 7,200 দিছে চেক কৰি চাওঁ মানি এক্সচেঞ্জ কৰি আহিলোঁ এতিয়া বলক গৈ আছোঁ At first, where will go we? Wat Arun. First, Wat Arun. Okay, go. Wat Arun. ইয়াৰ পৰা প্ৰায় 2 পৰা 3 কিলোমিটাৰ হ'ব চাগে মই মেপত কেতিয়া চাইছিলোঁ আৰু Wat Arunৰ যিটো পৰিৱেশ সেয়া দেখাবলৈ যত্ন কৰি আছোঁ এই টোটোখনে মোক ইয়াতে নমাই দিলে আৰু মোৰ বেগটো তাতে থাকি গ'ল অৱশ্যে তেওঁৰ গাড়ীৰ নাম্বাৰটো মই লৈছোঁ ফোন নম্বৰটোও লৈছোঁ আৰু এটা বিশ্বাস কৰিছোঁ যাতে বেগত একো বিশেষ একো নাই যিহেতু কাপোৰখিনিহে আছে এইটো এতিয়া বৰ্তমান সোমাই আহিছোঁ Wat Arun যি বেংককৰ এটি মুখ্য মন্দিৰ বুদ্ধিষ্টসকলৰ এইটো এটা পবিত্ৰ স্থান বুলি তেওঁলোকে গণ্য কৰে আৰু ইয়াতে ৰজাৰ মানে যি ইতিহাস বহুতখিনি জড়িত হৈ আছে তাৰে ভিতৰত আটাইতকৈ উল্লেখনীয় হৈছে কি যি প্ৰায় 1700-1600 শতিকা মানতে ইয়াৰ এজন স্থানীয় ৰজা আছিল মই নামটো ঠিক পাহৰিলোঁ তেখেতৰ কিবা ভুৰ ভাঙি গৈছিল নে বুৰ গৈছিল তেনেকুৱা ধৰণৰ কিবা হৈছিলে যুদ্ধত যাৰ ফলত তেওঁ এই মন্দিৰটো সংস্থাপন কৰি ইয়াতে কিছু নিয়ম নীতি যি আছিল তাৰ সেয়া কৰাৰ পিছতে আকৌ সকলোবোৰ সঠিক হৈ আহিছিল মই ৰাস্তাটো সঠিকভাৱে ধৰিব পৰা নাই আৰু এইফালে হ'ব চাগে যে নহওক এনেধৰণৰ কিছু ঐতিহ্য জড়িত হৈ আছে আৰু বিশেষকৈ ইয়াৰ যিটো ষ্ট্ৰাকচাৰটো চাবলগীয়া খুব সুন্দৰ চাই আপোনালোকে দেখিব ভাল লাগিব নিশ্চয় গতিকে আহকচোন পিছফালে চাওক অৰুণ ৱাট টেম্পল কিমান বিশাল আৰু ইয়াৰে ওপৰলৈকে উঠি যাব পৰা ষ্টেপ আছে তাতে যাবলৈ চেষ্টা কৰিম এতিয়া কিন্তু প্ৰথমতে মই ইয়াৰ চাৰিওদিশৰ পৰিৱেশটো চাই ল'ব বিচাৰিছোঁ চাই উঠি মই ইয়াৰ যি ভিতৰলৈকে ওপৰলৈকে উঠি যোৱাৰ যি পথ আছে তালৈকে যাব চেষ্টা কৰিম আৰু এই মন্দিৰটোৰ যিহেতু ডন অফ টেম্পল বুলি কৈছে ডন মানে ভোৰ বুলিও ভোৰ এতিয়া অৰ্থটো ময়ো সঠিকভাৱে বুজা নাই ভোৰ বুলিও বুজা যায় বা মানে আৰম্ভণি যিটো মানে ৰাতিপুৱাৰ যিটো প্ৰভাত সেইটোও বুজা যায় গতিকে ইয়াৰ অৰ্থটো আচলতে কেনেধৰণৰ কি মই সেয়া আপোনালোকক পিছত জনাবলৈ চেষ্টা কৰিম কিন্তু চাওক মোৰ পিছফালে যি Wat Arun টেম্পল ইয়াৰ দৃশ্য
মন্দিৰৰ আমি যিটো দ্বাৰেদি প্ৰৱেশ কৰিছিলোঁ তাৰ ঠিক পিছ দিশতে আছে ফেৰী ক্ৰচিং, অৰ্থাৎ ইয়াৰ চহৰখনৰ মাজেৰে, বেংকক চহৰৰ মাজেৰে যিখন নদী পাৰ হৈ গৈছে, সেইখন নদী বিভিন্ন ঘাটলৈকে যাবলৈ যি পৰিবহণ ব্যৱস্থা আছে ফেৰীৰেও যাব পাৰি। গতিকে অকণমান ইয়াৰ দিশটো চাই আহোঁগৈ। আহকচোন, যি ফেৰী ঘাট আছিলে মন্দিৰটোৰ পিছ দিশত, তাতে আহি উপস্থিত হৈছোঁ। এই চাওক মোৰ দিশেৰে সৰু সৰু নাও, ডাঙৰ নাও, সৰু জাহাজ, ডাঙৰ জাহাজ, সকলোবোৰেৰে ভৰপূৰ। ইয়াৰ বেংকক চিটিখন যিহেতু এই নদীটোৰ দুই কাষে অৱস্থিত, গতিকে আপোনালোকে যদি যাব বিচাৰে ফেৰীৰেও মানে অন্যান্য ঘাটসমূহ বা অন্যান্য যিসমূহৰ মানে পৰিবহণৰ এটা মূল অংগ বুলি ক'ব লাগিব, যিহেতু বেংকক চহৰৰ পৰা মাজমজিয়াৰে এই নদীটো বৈ গৈছে। গতিকে য'লৈকে যায় ইয়াৰ পৰাও যোৱাৰ মানে সুবিধা আছে। গতিকে এয়া চাওক, এইখন ডাঙৰ জাহাজ আহি আছে। আৰু যিয়ে নহওক বাৰু, ইয়াৰ সামগ্ৰিক পৰিৱেশটো চালোঁ। এতিয়া গৈ আছোঁ মন্দিৰৰ অন্য দিশসমূহ চাবলৈ। ইয়াৰ পৰিসৰটো যথেষ্ট বহল আৰু হয়তো ইয়াৰ যিখিনি পৰিচালনাৰ দায়িত্বত থাকে তেওঁলোকৰ যিসমূহ বাসগৃহ আছে, মোৰ এইবিলাক পিছফালে আছে, আপোনালোকে হয়তো দেখিব। তেনেধৰণৰ বিভিন্ন ধৰণৰ ইয়াৰ লগত জড়িত যিসকল লোক থাকে সেই সকলোবোৰ এই ডাঙৰ এৰিয়াটোত, বৃহত্তৰ এৰিয়াটো জুৰি আছে। গতিকে এতিয়া সদ্যহতে মই ইয়াৰ পৰা যাবলৈ ওলাইছোঁ আৰু ইয়াৰ যি সামগ্ৰিক পৰিৱেশ সেয়া হৈছে এনেধৰণৰ। কথা এটা ক'ব পাহৰিছিলোঁ, মন্দিৰত প্ৰৱেশ কৰিবলৈ হ'লে যি শ্বৰ্ট ড্ৰেছ এয়া এলাউ নকৰে, সেইকাৰণে মই হাফ পেণ্ট পিন্ধি নাহিলোঁ আজি। আৰু যদি শ্বৰ্ট ড্ৰেছ কোনোবাই কৰি আহে, এনেধৰণৰ কাপোৰ থাকিব, পূৰা ফুল কাপোৰ দিব, তাৰপিছতহে আপোনালোকে পিন্ধি পেলাই ভিতৰলৈকে যাব পাৰিব। তো বেংককৰ তিনিটা যি মূল মন্দিৰ চাবলৈ আহিছিলোঁ, তাৰ দ্বিতীয়টো ৱাট ফো, এই টেম্পুটোলৈকে গৈ আহিছে। এইমাত্ৰ নামিলোঁ আৰু নামি ইয়াতে টিকেটেৰে যাম। আৰু পিছফালে দেখোঁ ৱাট ফো, 200 ভাত ল'লে, অৰ্থাৎ ভাৰতীয় পইচাত প্ৰায় 400 টকাৰো অধিক হ'ব। তাৰপিছত এতিয়া এণ্ট্ৰেঞ্চ কৰিব গৈ আছোঁ। এনেধৰণৰে টিকেটটো ইয়াতে দিব লাগিব। গেটখন খুলি গ'ল, এতিয়া প্ৰৱেশ কৰিলোঁ। চাওঁ আহক ইয়াৰ ভিতৰৰ পৰিৱেশটো কেনে সুন্দৰ। সকলোবোৰতে সোণালী পৰশ এটা আছে মন্দিৰবোৰত ইয়াৰে। এইটো এটা বিশেষত্ব বেংককৰ মন্দিৰবোৰ। আৰু মই কালি যিহেতু আহি পাওঁতে নিশা হৈছিলে, তেতিয়া মই দূৰৰ হোটেলৰ পৰা মানে বাহিৰৰ মন্দিৰবোৰৰ উজ্জ্বলতাবোৰ দেখিছিলোঁ। একদম সোণালী কালাৰৰ লাইটত জিলিকি মানে একদম দেখিবলৈ আৰু সোণত সুৱগা হৈছিলে। যেন হওক বাৰু, ভিতৰলৈকে যাওঁ, তাৰপিছত আপোনালোকৰ দিয়া চাৰিদিশৰ পৰিৱেশটো দেখুৱাই দিওঁ। দোকান আছিলে যিহেতু স্মাইলিং বুদ্ধা বা ইয়াৰ থাইলেণ্ডৰ কালচাৰৰ লগত জড়িত কিছুমান সামগ্ৰী ঘৰলৈকে লৈ যাম বুলি ভাবিছিলোঁ। দাম শুনি ঘূৰি আহিলোঁ। এনেকুৱা সৰু স্মাইলিং বুদ্ধা থাকে, সেইবিলাক 200 বাট। 200 বাট মানে মিনিমাম কিমান 450-500 টকা। এই সৰুটো য'ত নেকি আমাৰ তাতে 50-100 টকাত পাই যায়, য'ত নেকি ইয়াতে বিচাৰিছে 400-500 টকা। যিয়ে নহওক, এই মন্দিৰটোত এটা বিশেষ তাৎপৰ্য যে শুই থকা বুদ্ধ, যিটো প্ৰায় 50 মিটাৰ ওখ আৰু 150 মিটাৰ বহল, আটাইতকৈ ডাঙৰ আৰু বৃহত্তম এলেকা জুৰি এই যিহেতু টেম্পুলটো আছে, বেংককৰ ভিতৰত আটাইতকৈ বৃহৎ এলেকা জুৰি থকা এই টেম্পুল থকা বুদ্ধয়ে চাবলৈ ওলালোঁ। জোতাযোৰ খুলি এনেকৈ বেগত ল'ব লাগে, সকলোৱে খুলিছে। আৰু টুপি, মূৰত টুপি পিন্ধি যাব নোৱাৰি। গতিকে আহক, এনেকৈ বেগটো কান্ধত লৈ, জোতাৰ বেগটো লৈ সকলোৱে খুলি আছে। মোৰ পিছফালে দেখিছে। আৰু টুপি পিন্ধি যাব নোৱাৰি আৰু শ্বৰ্ট ড্ৰেছ কৰি যাব নোৱাৰি, এনেধৰণে যাব লাগিব। গতিকে আহক বুদ্ধটো চাওঁ। এয়া চাওক, পুনৰ প্ৰলেপেৰে গঢ় দিয়া, প্ৰায় 50 ফুট ওখ আৰু 150 ফুট দীঘল শুই থকা বুদ্ধ। যিবোৰ পাত্ৰ দেখিছে তাতে
এই মুদ্ৰাবিলাক দি আহি থকা নিশ্চয় দেখিছে। ইয়াতে আশীৰ্বাদ ল'বৰ কাৰণে এনেধৰণেৰে আপোনালোকে যি ঠাই বাট আছে সেয়াৰ খুচুৰা মুদ্ৰা কৰি লৈ এটা কৰি প্ৰতিটো পাত্ৰতে দি আহিব পাৰিব। আৰু অৱশেষত আহি মই পালোঁ সেয়া যি শুই থকা বুদ্ধটোৰ স্পৃশত। এতিয়া ইয়াৰ পৰা ওলাবলৈ ওলাইছোঁ। এয়া হাতত জোতাৰ বেগ, সন্মুখতে থকা এইটো যি সেয়া বজাবলৈ যত্ন কৰিম। এইটোৰ সহায়ত সেয়া বজাবলৈ চেষ্টা কৰিছোঁ। বুদ্ধ শুই থকা যি মন্দিৰটো, গোটেই ইয়াৰ পৰিৱেশটো দৰ্শন কৰি আহিলোঁ। যথেষ্টখিনি ভাল লাগিল। আৰু এতিয়া আপোনালোকক মই এটা অভিজ্ঞতা শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ। ইয়াতে আছে থাই মাছাজ। আৰু থাই মাছাজ বুলি ক'লেই বিশেষকৈ কিছু ব্যক্তিৰ ভ্ৰান্ত ধাৰণা এটা মনলৈকে আহে। গতিকে সেই ভ্ৰান্ত ধাৰণা দূৰ কৰিবলৈ যি তেওঁলোকৰ যি থাইলেণ্ডৰ যি ট্ৰেডিশ্যনেল যি মাছাজ, সেয়া এই মন্দিৰটোৰ সন্মুখতে থকা এই চেণ্টাৰটোত মই ল'বলৈ যত্ন কৰিম। গতিকে আহকচোন ইয়াৰ ভিতৰলৈ যায়, ইয়াৰ পৰিৱেশটো কেনেকুৱা আৰু থাইলেণ্ডৰ যি ট্ৰেডিশ্যনেল, যি তাৰমানে তেওঁলোকৰ পৰম্পৰাগতভাৱে চলি অহা যি থাই মাছাজ, সেয়া আচলতে আমি যি থাই মাছাজ বুলি যি এটা ভ্ৰান্ত ধাৰণা মনত আছে সেয়া দূৰ কৰিবলৈ যত্ন কৰোঁ। আহকচোন চাওঁ। মই আহিলোঁ 26 নম্বৰত পৰিলোঁ এইটো। আৰু যিটো এইটো থাই মাছাজৰ যিটো 320 বাট যিটো ট্ৰেডিশ্যনেল থাই মাছাজ আছে সেইটো লওঁ। আৰু ভৰিৰো আছে আৰু কিবা কিবি আছে, সেইবোৰ ল'বলৈ চেষ্টা নকৰোঁ। মাত্ৰ মই যি এওঁলোকৰ যি ট্ৰেডিশ্যনেল মাছাজ সেইটোহে ল'বলৈ যত্ন কৰিছোঁ। ইয়াৰ ভিতৰত যিটো ভিডিঅ' কৰা মানা আছে, গতিকে মই ইয়াৰ সাম্প্ৰতিক পৰিৱেশটো দেখুৱাব নোৱাৰিলেও মই যেতিয়া মাছাজটো কৰি থাকিম সেয়া আপোনালোকক টাইম স্লেপত হওক বা ভিডিঅ'ত দেখুৱাবলৈ যত্ন কৰিম। আৰু এতিয়া মই 320 বাট তেওঁলোকক পেইড কৰি ইয়াৰ পিছতে মই গৈ আছোঁ মাছাজ ল'বলৈ। জাষ্ট ফিনিছ হ'ল। তেওঁলোকে যিহেতু ভিডিঅ' কৰিব দিয়া নাই সেইকাৰণে ভিডিঅ' কৰা নাই। এতিয়া ফিনিছত গৈ আছোঁ। মাছাজ কৰি আহিলোঁ, যিহেতু ভিডিঅ' কৰিব মানা আছিলে। সেইকাৰণে আপোনালোকক পৰিৱেশটো দেখুৱাব নোৱাৰিলেও অকণমান হ'লেও চেষ্টা কৰিছোঁ। এটা সাধাৰণ ক্লিপ এটা বনাব চেষ্টা কৰিছিলোঁ, তাকে আপোনালোকক দেখিলে। এতিয়া মন্দিৰৰ পৰা যাবলৈ ওলাইছোঁ। আৰু মাছাজটো বৰ বিশেষ বেলেগ তেনেকুৱা একো নহয়। যিহেতু আমাৰ ফিজিঅ'থেৰাপি থাকে, ঠিক একেধৰণৰ এটা থেৰাপি। আৰু সকলোৱে এই মাছাজ ল'ব পাৰিব ধুনীয়াকৈ, সুন্দৰ অৱস্থা। আৰু গাটো একদম পূৰা পাতল অনুভৱ হৈছে। এতিয়া ইয়াৰ পৰা ওলাই যাবলৈ ওলাইছোঁ। এতিয়া আহি পালোঁ ৱাট চাকেট, অৰ্থাৎ গল্ডেন মাউণ্ট বুলি জনা যায় মন্দিৰটো। পিছফালে দেখিছে ইমান ওপৰলৈকে ৱাট চাকেট গল্ডেন মাউণ্ট ইমান ওপৰলৈকে আছে। ইয়াৰ এটা চাৰাউণ্ডিং ট্ৰিপ ৰাউণ্ড এটা দি আছোঁ, আপোনালোকক দেখুৱাই লৈ গৈ আছোঁ। আহি আছোঁ আৰু এইবিলাক দেখিছে পানীৰ যি এটা ফোৱাৰা ওলাই আছে, পানীৰ এটা ভাপ এটা ওলাই আছে ইয়াৰ পৰা। তাৰমানে সেই যিহেতু গৰমত এইবোৰ এতিয়া ধুনীয়া লাগিছে, এইটো ঠাণ্ডা। আৰু এইফালেও আছে চাওক পানীৰ এইটো এটা ভাপ, ধুনীয়া এটা ঠাণ্ডা বহিছে। আচ্ছা, ওপৰলৈকে যাব লাগিব চাগে, টিকেট ল'ব লাগিব। কিমান টিকেট মই লৈ লওঁ তাৰপিছত আপোনালোকক জনাই। জাষ্ট টিকেট ল'লোঁ। ইয়াতে 50 বাট। প্ৰথমটো যিটো লৈছিলোঁ সেইটো আছিলে 100 বাট। আৰু ইয়াৰ পিছত ছেকেণ্ডটোত যিটো সোমালোঁ সেইটোত আছিলে 200। আৰু এইটোত থাৰ্ডটোত 50। ইয়াৰ সামগ্ৰিক পৰিৱেশ ওপৰলৈকে উঠি যাব লাগিব। গৈ আছোঁ ব'লক। অৱশেষত আহি এই গল্ডেন টেম্পলৰ যি একদম আটাইতকৈ ওপৰৰ অংশ সেয়াত আহি পালোঁ। ইয়াৰ পিছফালে বেংকক যি চহৰ। আৰু মই আহি পালোঁ এতিয়া বৰ্তমান আহি এই গল্ডেন টেম্পলৰ এই চূড়াটোৰ ওপৰত। চাওক ইয়াৰ পৰিৱেশ। এতিয়া
এতিয়া যি এই ৱাট ফুকেট আৰু গল্ডেন টেম্পল অৰ্থাৎ গল্ডেন টেম্পল ইয়াৰ পৰা বিদায় লোৱাৰ সময়ত ইয়াৰ চাৰিওদিশৰ পৰিৱেশটো চালোঁ ইয়াৰ ওপৰৰ পৰা সুন্দৰভাৱে বেংকক চহৰখনো দেখি আৰু ওপৰলৈ গৈ ভাল লাগিল এটা সুন্দৰ পৰিৱেশ যে নহওক এতিয়া ইয়াৰ পৰা ওলাইছোঁ গৈ আছোঁ এতিয়া মোক যিখন টুৰত মই ঘূৰি আছিলোঁ 300 বাট বন্দবস্ত কৰি পেলাই তেওঁ মোক ইয়াত ড্ৰপ কৰি দিলে যিহেতু 3টা মন্দিৰ এতিয়ালৈকে দেখালে আৰু মোক ড্ৰপ কৰি দিলে এতিয়া যি ফ্ল'টিং মাৰ্কেট আছে সেয়া চাবলৈ যাবৰ কাৰণে যিটো নাৱৰ পৰ্ট তাতে নমাই দিলে ইয়াতে নামিলোঁ ইয়াতে নামাৰ লগে তাৰপিছত এগৰাকী লেডি লগ পালোঁ তেখেতে জনালে যে প্ৰায় 1.5 ঘণ্টামান ল'ব তাৰমানে ফ্ল'টিং মাৰ্কেটত লৈ যাব আৰু বিভিন্ন টেম্পল আদি এনেকৈ কৰি নাৱেৰে ঘূৰাই লৈ আহি পেলাই ইয়াতে আকৌ ড্ৰপ কৰিব প্ৰায় 1.5 ঘণ্টামান ল'ব চাগে এতিয়া বাজিলে প্ৰায় 3:30 4টা গতিকে 1.5 ঘণ্টা ধৰি মই 6টামান বজাত আহি পাম ইফালে যাব লাগে পাটায়া গতিকে পাটায়া যাব হ'লে মই ইয়াৰ পৰা বাছ নাপায় যিহেতু ইয়াৰ পৰা চিটি চেণ্টাৰৰ পৰা দূৰত যাব লাগিব আকৌ মই টেক্সি ল'ব লাগিব গতিকে টেক্সি লওঁতে প্ৰায় আধা ঘণ্টালৈ লাগিব বাছ ষ্টেণ্ডলৈকে আকৌ তাৰ পৰা গতিকে হয়তো টাইমটো নিমিলিব পাৰে গতিকে অকণমান এনেই চাই লওঁ বাৰু কেনেকুৱা কি পৰিৱেশ তাৰপিছত বাৰু জনাই আছোঁ ইয়াৰ পৰা জাষ্ট টিকেট ল'লোঁ যিটো মানে টুৰ আছিলে টুৰটো নকৰোঁ তথাপি ইয়াৰ এটা এক্সপিৰিয়েঞ্চ ল'ব লাগে যিহেতু গতিকে মই এই চিপেৰে যিহেতু টাউনৰ বেংকক চিটিৰ মানে বিভিন্ন মূল পইণ্টলৈকে এই চিপেৰে মানে যাব পাৰি যিহেতু বেংকক চহৰৰ মাজেৰে এই নৈটো বৈ গৈছে সেইকাৰণে মই যাম এতিয়া 22 নম্বৰ এটা যিটো পৰ্ট আছে তালৈকে যাম আৰু তাৰ পৰা মই কি কৰিম মেট্ৰ'ৰে যিটো বাছ ষ্টেচন আছে তালৈকে যাম তাৰ পৰা মই আকৌ পাটায়ালৈকে বাছ ল'ম এতিয়া মই আছোঁ 13 নম্বৰ ষ্টেচনত আছোঁ এইখন আহি গ'ল এইখনৰ উঠি মই এতিয়া যাম গৈ 22 নম্বৰ যিটো ষ্টেচন আছে তালৈকে যাম এই চিপত এনেধৰণে বেংকক চহৰৰ মাজে মাজে যাত্ৰা কৰিবলৈ পাই খুব ভাল লাগিছে এই সুন্দৰ পৰিৱেশ চাৰিওদিশে বেংকক যি মহানগৰৰ যি অট্টালিকাবোৰ আৰু মাজতে এই নৈ বৈ গৈছে আৰু তাতে মই গৈ আছোঁ এটা সুন্দৰ অনুভৱ সুন্দৰ অনুভূতি আৰু ভাল লগা এটা পৰিৱেশ ট্ৰেইন ষ্টেচনলৈকে যাওঁ ট্ৰেইন ষ্টেচনত গৈ তাতে ট্ৰেইন লৈ আকৌ যিটো বাছ ষ্টেচন আছে তালৈকে যাব চেষ্টা কৰিম নাও যাত্ৰা কৰিলোঁ এবাৰ ট্ৰেইন যাত্ৰা কৰিম তাৰপিছত বাছ যাত্ৰা গোটেই থাইলেণ্ডৰ গোটেইখিনি এক্সপ্ল'ৰ কৰি যাম ইউটিউব কৰি লৈ আৰু টেক্সি ল'ব আছে আৰু ফ্লাইট ল'ব আছে সেয়াও লৈ ল'ম গৈ আছোঁ এতিয়া চিপৰ পৰা এতিয়া বেংকক 22 নম্বৰ যিটো ঘাট আছিলে বেংকক তাতে ট্ৰেইন ল'বলৈ এতিয়া আগবাঢ়িছোঁ চাওঁ ট্ৰেইন কেনেধৰণে ল'ব পাৰোঁ বা কি লওঁ আৰু কি পৰ্যায়ত ল'ব লগা হয় বা কেনেধৰণৰ প্ৰচেছবোৰ সেয়া পাৰিলে আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম ট্ৰেইন ল'বলৈ উঠি আছোঁ 21 লগত 5 বাট ল'লে তাৰপিছত এটা ষ্টেচন দিছে সেই ষ্টেচনলৈকে যাব লাগিব 12 নম্বৰ ষ্টেচন 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ তাৰমানে এইটোত আছোঁ আমি 9 নম্বৰ ষ্টেচনত আছোঁ গতিকে আমি 3টা ষ্টেচনত য'ত ৰখিব তাতে নামিব লাগিব তাতে মই বাছ ষ্টেচনটো পাই যাম গতিকে গৈ আছোঁ এয়া হৈছে এয়া মেট্ৰ' ষ্টেচনৰ যিটো পৰিৱেশ আহি আছোঁ মেট্ৰ'ত মাস্ক মৰাটো বাধ্যতামূলক আছিলে সেইকাৰণে মই মাৰি ল'লোঁ আৰু 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ বিভিন্ন ৰাস্তা আছে ইয়াতে সুধি ওলাবলগীয়া হৈছে লাষ্ট 1 নম্বৰটোতে আহি এতিয়া বাছ ষ্টেচন পাম এইবিলাক দেখিছোঁ বাছ ষ্টেচন বাছবিলাক চলি আছে মোৰ পিছফালে দেখিছে 40 বাট লিখা আছে ইয়াৰ পৰা প্ৰায় মেপত চালোঁ আৰু প্ৰায় 6 কিলোমিটাৰমান যাব লাগিব গতিকে এনেধৰণে বাইকত যাব লাগিব 40 বাট
গৈ আছোঁ প্ৰায় 8 কিলোমিটাৰমান হ'ব বাছ ষ্টেণ্ডটোলৈকে। যে নহওক তিনিটা নতুন নতুন ৰাস্তাৰ অভিজ্ঞতা ল'লোঁ। জাহাজেৰে আহিলোঁ, ৰেলেৰে আহিলোঁ, এতিয়া আকৌ এনেধৰণেৰে গৈ আছোঁ মছজিদ বাছ ষ্টেণ্ড, তাৰ পৰা গৈ আছোঁ পাটায়া। জাষ্ট বাছ টাৰ্মিনেল নমাই দিলে। মানে চিটি ছাইডৰ পৰা যথেষ্টখিনি আঁতৰত থাকে এই বাছ ষ্টেচনবোৰ, আৰু ইয়ালৈকে আহিলে মই হয়তো গাড়ীটো প্ৰায় 150-200 টকা গ'ল হয়। এতিয়া কিমান গ'ল মোৰ, বোটত গ'ল 15 টকা, 15 থাই বাট, আৰু আপোনাৰ ট্ৰেইনত ল'লে 21, 36, আৰু ইয়াতে ল'লে 40, মোটামুটি 76, আৰু ভাৰতীয় পইচাত প্ৰায় 150 টকা হ'ব। গতিকে বৰ বিশেষ যোৱা নাই, 150 টকাৰ ভিতৰত তাৰ পৰা আহিলোঁ আৰু নতুন কথা অভিজ্ঞতা লৈ আহিলোঁ। জাহাজেৰে আহিলোঁ, ট্ৰেইনেৰে আহিলোঁ, আৰু অৱশেষত এয়া এই মটৰ বাইকেৰেও আহিলোঁ। এতিয়া গৈ আছোঁ বাছ ষ্টেণ্ডলৈকে, চাওঁ বাছ পায় নে নাপায়, তাৰপিছত যি হয় আপোনালোকক। বহুত ডাঙৰ বাছ ষ্টেচনটো, বহুত ডাঙৰ। মই ভিতৰতে সোমাই আহিলোঁ, আকৌ বাহিৰত চাম এইবিলাক আৰু VIP বাছ একদম বহুত আছে। মই বাৰু যিমান পাৰোঁ দেখাব যত্ন কৰিম। বাছ আছে 6টা বজাত, মই আহি পালোঁ 4:30, 1.5 ঘণ্টা। এতিয়া বাজিল 5টা। এনেকুৱা মধুৰিআম লৈছোঁ, কিবা খাইছোঁ, মেগী খাইছোঁ, আৰু চাৰিওফালে ঘূৰি আছোঁ এই বাছ ষ্টেণ্ডটো চাই। বহুত ডাঙৰ বাছ ষ্টেণ্ড, হয়তো বেংককৰ মানে প্ৰতিটো ঠাইলৈকে, বেংকক বুলিয়ে নহয়, ইণ্টাৰনেশ্যনেল বাছবোৰ ইয়াৰ পৰাই যায়। ইয়াৰ পৰা বিভিন্ন অঞ্চললৈকে, বিভিন্ন দেশলৈকে বাছসমূহ যায়। গতিকে আৰু আধা ঘণ্টামান আছে, চাওঁ কোনটো ষ্টেচনত মোৰ গাড়ীখন পোৱা যাব, তাতে গৈ অলপ চাই পাৰিলে অকণমান ঠাণ্ডা ঠাইত বহি জিৰণি ল'ম আৰু। যিখন বাছত আহিছিলোঁ বাছখনে, এইটো বাছ ষ্টেচন পাটায়াৰ যি নৰ্থ বাছ ষ্টেচন, ইয়াতে নমাই দিলে। এতিয়া এনেধৰণৰ বাছেৰে আকৌ মই হোটেললৈকে যাব লাগিব। ইয়াৰ পৰা 5 কিলোমিটাৰ দেখাই আছে, ইয়াতে 50 বাট বিচাৰিছে। আৰু মই লোকেল যি লোক আছিল তেওঁলোকৰ লগত কথা পাতোঁতে গম পালোঁ তেওঁলোকক 10 বা 20 বাটত লৈ যায়। যিহেতু মোক বাহিৰৰ মানুহে কৈছে সেইকাৰণে 50 বাট কৈছে। আৰু এনেই মই বাইকত সুধিছিলোঁ, বাইকত 100 বাট কৈছে। গতিকে 50 বাট বাচিব, প্ৰায় 100 টকা এটা বাচিব। তেওঁলোকেও মোক হোটেলতে ড্ৰপ কৰিব তেওঁলোকেও। গতিকে এইখনতে মই যোৱাটো ভাল হ'ব বুলি ভাবিছোঁ। গতিকে এনেধৰণেৰে মই আজি দিনটো বেংকক কৰি আহি অৱশেষত এই পাটায়াত আহি উপস্থিত হৈছোঁ। আৰু পাটায়াত আজি নিশাটো কটাই অহাকাইলৈ কি প্লেন কৰিম বা কেনেধৰণে কি কৰিম সেয়া মই আজি হোটেলত গৈ চিন্তা চৰ্চা কৰিম। তাৰপিছত কেনেধৰণে কি প্লেন কৰোঁ সেয়া আপোনালোকক অহাকাইলৈ ভিডিঅ'টিত মই জনাম। আৰু গতিকে অহাকাইলৈ ভিডিঅ'টিত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।